বন্ধু বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ মই বাস্তৱে পূজাৰ পাছতেই আচলতে আজি কি জানে c-TETৰ চিলেবাছ মই ডিছকাছ কৰিম আজি লেংগুৱেজ 2 ডিছকাছ কৰিম আচক লেংগুৱেজ 2 মানে কি হ'ব ইংৰাজীটোৱে হ'ব ফাৰ্ষ্ট লেংগুৱেজ আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বিভিন্ন ধৰণৰ কোনোবাই হিন্দী ল'ব পাৰে কোনোবাই অসমীয়া ল'ব পাৰে কিন্তু আপোনালোকে যদি ভাবিছে ন অসমত চাকৰি কৰিম অসমত শিক্ষকতা কৰিম তেনেহ'লে কিন্তু আপুনি অসমীয়া মাতৃভাষাৰ শিক্ষানুষ্ঠানত শিক্ষক হ'বলৈ হ'লে আপুনি ফাৰ্ষ্ট লেংগুৱেজ অসমীয়া ল'ব লাগিব ঠিক আছে আৰু অসমীয়া ল'লেহে আপুনি এজন অসমীয়া মাধ্যমত শিক্ষক কৰিব পাৰিব সেইটো প্ৰথম কথা আপোনালোকে যিহেতু c-TET যদি এপ্লাই কৰা নাই c-TET যেতিয়া এপ্লাই কৰিব আপোনালোকে অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ এপ্লাই কৰিব ঠিক আছে চক চিধা আমি আজি আলোচনা কৰিম পেপাৰ 2 অৰ্থাৎ ইংৰাজী বিষয়ক মই আলোচনা কৰিম ইংৰাজী বিষয়ত চিলেবাছত কি কি আহে ঠিক আছে আৰু এটা কথা c-TETত পেপাৰ 1 আৰু পেপাৰ 2 দুইটা একেই আহে গতিকে যি কি নহওক আজি ইংৰাজীত প্ৰথম চাওক আপোনালোকে কি আহিব দুটা চেপ্টাৰত ভাগ আহে এটা কম্পাৰিহেনশ্যন আৰু দুই নম্বৰটো আহিলে গ্ৰামাৰ ঠিক আছে প্ৰথমতে কম্পাৰিহেনশ্যন আমি আলোচনা কৰিম কম্পাৰিহেনশ্যনত কি আহে কম্পাৰিহেনশ্যন 15 নম্বৰ আহে কম্পাৰিহেনশ্যনৰ 15 নম্বৰৰ ভিতৰত আপোনাৰ দুটা ভাগত ভাগ থাকে প্ৰথমটো হ'ল গদ্যাংশ দুই নম্বৰটো হ'ল পদ্যাংশ অৰ্থাৎ এটা হ'ব এছে থাকিব আৰু এটা কবিতা থাকিব ঠিক আছে এছেটোত আপোনালোকৰ 8 নম্বৰ থাকিব তাত আপোনালোকৰ প্ৰশ্ন আহিব কেইটামান প্ৰথমতে আপোনালোকে পঢ়ি লৈহে গদ্যাংশ তাৰপিছত প্ৰশ্ন উত্তৰ লিখিব লাগিব ঠিক আছে আৰু কম্পাৰিহেনশ্যন 15 নম্বৰ থাকে কি থাকে আপোনালোকক ভালদৰে আলোচনা কৰিম এই 8 নম্বৰ তুলিবৰ কাৰণে একেবাৰে সহজ কাৰণ চাই আপোনালোকে যিহেতু পঢ়িব লাগে গতিকে 15ৰ ভিতৰত আপোনালোকে 8 + 5 7 = 15 থাকে হয় নে নহয় গদ্যাংশ আৰু পদ্যাংশ লগ 15 আৰু 30ৰ ভিতৰত এই 15 নম্বৰ মাৰ্কছটো মোৰ মতে উলিয়াবলৈ একেবাৰে সহজ কাৰণ আপোনালোকে চাই পঢ়ি উত্তৰ লিখিব লাগে যেটো আমি এলপি স্কুলত পঢ়ি থাকোতে শিক্ষকসকলে কৈ দিয়ে যে আমুক পৰীক্ষাৰ পৰা প্ৰশ্ন আহিব আৰু সেই প্ৰশ্ন যেনেদৰে লেছনত থাকে তেনেদৰে প্ৰশ্ন আহে ঠিক তেনেদৰে ইয়াতো এই লেছন থাকিব আৰু প্ৰশ্ন থাকিব আৰু সেই প্ৰশ্ন চাইহে আমি উত্তৰবিলাক ইয়াৰ পৰা বাছি উলিয়াব লাগে এলপি স্কুলৰ নিচিনাই গতিকে এলপি স্কুলৰ ল'ৰাজনে সেইখিনি কাম কৰিব পাৰে আপুনি এজন শিক্ষক হ'বলৈ গৈ আছে আপুনি এইটো পঢ়াটো একেবাৰে কঠিন কাম মোৰ মতে নহয় চক লিখা আছে টু আনচিন প্ৰ'জ ফেচেছ ডিছকাৰেজ or literacy or narrative or scientific with question on comprehension grammar and verbal ability ঠিক আছে মানে মই আপোনালোকক বুজাই দিলোঁ সেইটো কথা তাৰপিছত আহিব পেডাগজি অফ লেংগুৱেজ ডেভেলপমেণ্ট 15 মাৰ্কছ থাকিব ইয়াৰ ভিতৰত আৰু তাৰ প্ৰথমটো হৈছে আপোনালোকৰ ইয়াত 15 নম্বৰ থাকিব ইয়াত বিভিন্ন ধৰণৰ টপিক আছে হয় নে নহয় এই টপিক অনুসৰিয়ে আপোনালোকৰ প্ৰথম আহিব প্ৰথমটো আহিছোঁ আমি লাৰ্ণিং এণ্ড একুৱেজিশ্যন মানে শিক্ষণ আৰু আহৰণৰ বিষয়ে আলোচনা কৰিব লাগিব কেনেদৰে ল'ৰাটাই শিকে বা কেনেদৰে পৰিৱেশৰ পৰা আহৰণ কৰে বা পায় শিকে চাই শিকে আৰু কেতিয়াবা পঢ়ি শিকে তাৰপিছত আহিলে প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং মূল নীতিসমূহ প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং মূল নীতিসমূহ কি আহে তাৰপাছত আপোনালোকে আহিব মানে এটা ভাষাৰ মানে বিভিন্ন নীতি থাকে ন চাৰিটা নীতি থাকে সেই নীতি বিষয়ে আলোচনা কৰিব লাগিব তাৰপিছত আহিব ৰুল অফ লিসেনিং এণ্ড স্পিকিং ফাংচন অফ লেংগুৱেজ এণ্ড হাউ চিলড্ৰেন ইউজ ইট এজ এ টুল মানে বন্ধু বান্ধৱীসকল শুনা আৰু কোৱা লিসেনিং মানে শুনা স্পিকিং মানে কোৱা শুনা আৰু কোৱা কাৰ্যসমূহ আলোচনা কৰিব শুনা আৰু কওঁতে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব বা কেনেদৰে আগুৱাই নিব লাগে শিক্ষক এজনে সেইবিলাক আৰু ভাষাৰ কাৰ্যসমূহ আলোচনা কৰিব গৈছে তাৰপিছত আহিব ক্ৰিটিকেল পাৰ্সপেক্টিভ অন দ্য ৰুল অফ গ্ৰামাৰ ইন লাৰ্ণিং এ লেংগুৱেজ ফৰ কমিউনিকেটিং আইডিয়াছ ভাৰ্বেলি এণ্ড ইন ৰাইটেন ফৰ্ম বন্ধু বান্ধৱীসকল ইয়াৰ অৰ্থটো কি ক্ৰিটিকেল পাৰ্সপেক্টিভ অন দ্য ৰুল অফ গ্ৰামাৰৰ ভূমিকা মানে ব্যাকৰণৰ ভূমিকা এটা ভাষা শিকনৰ ক্ষেত্ৰত তাৰপিছত আহিলে চেলেঞ্জ অফ টিচিং লেংগুৱেজ ইন এ ডিভাৰ্ছ ক্লাছৰুম লেংগুৱেজ ডিফিকাল্টিজ ইৰৰ্ছ এণ্ড ডিছঅৰ্ডাৰ্ছ মানে বহুবাৰ্ষিক ক্লাছ এটাত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় যেতিয়া বেলেগ ঠাইৰ পৰা আহে এটা ক্লাছৰুমত শিক্ষক এজনে এটা ভাষাত জ্ঞান দিবলৈ বিচাৰে কিন্তু 10টামান ভাষাত হ'লে দিগদাৰ হৈ যায় ন তাৰপিছত আহিব লেংগুৱেজ স্কিলকেইটা লেংগুৱেজ স্কিল কি আছিলে 4টা স্কিল আছিলে শুনা কোৱা পঢ়া আৰু লিখা এইকেইটা লেংগুৱেজ স্কিল আৰু বিভিন্ন আছে ইভালুৱেটিং লেংগুৱেজ কম্পাৰিহেনশ্যন এণ্ড প্ৰফিচিয়েঞ্চি স্পিকিং লিসেনিং ৰিডিং এণ্ড ৰাইটিং এই চাৰিটা
ক্ৰমান্বয়ে কেনেধৰণৰ হ'ব প্ৰথমতে আহিব শুনা লিচেনিং তাৰপিছত আহিলে স্পিকিং কোৱা তাৰপিছত আহিব ৰিডিং এণ্ড তাৰপিছত আহিব ৰাইটিং তাৰপিছত আহিলে টিচিং লাৰ্ণিং মেটেৰিয়েল TLMৰ গুৰুত্ব TLM মানে আজিকালি কি হৈছে শিক্ষকসকলে বস্তু দেখুৱাই পঢ়াব লাগিব গৰু এটা বিষয়ে তুমি যদি পঢ়োৱা গৰুটো নেজ এডাল আছে বুলি কৈ পিনে গৰুটোৰ পাছফালে নেজডাল দেখাই দিব লাগিব গৰু কাণ দুখন দেখাবলৈ তেতিয়াহে ল'ৰা ছোৱালীবিলাকে অধিক সোনকালে বুজি পায় গতিকে TLM এইটো বস্তু তুমি ধৰি লওক টেক্সটবুকত ফটো থাকে গৰুৰ সেইটো দেখাব পাৰা বা তোমাৰ মোবাইল যদি আছে লেপটপ যদি আছে লেপটপ দি দেখুৱাব পাৰে ল'ৰা ছোৱালীবিলাকক বা পোষ্টাৰ আকাৰত দেখাব পাৰে মাল্টিমিডিয়া মেটেৰিয়েলছ ইউজ কৰিব পাৰে হয়নে নহয় সেইটো কাৰণে এই TLMৰ ব্যৱহাৰ কেনেদৰে শিক্ষকসকলে কৰিব পাৰে সেইটোৰ ওপৰত দিব পাৰে তাৰপিছত সমস্যাবিলাক তাৰপিছত বিভিন্ন ধৰণৰ ভাষাৰ সমস্যা ল'ৰা ছোৱালীখিনি কেনেদৰে সমাধান কৰিব পাৰে ল'ৰা ছোৱালীখিনি সমস্যা সমাধান কৰি পিনে সিহঁতক একেলগে আগুৱাই লৈ যাব পাৰে হিন্দী ভাষী হওক বাংলা ভাষী হওক অসমীয়া ভাষী সকলোকে একেলগত পঢ়ি কেনেদৰে একেটা ৰুমতে একেটা সমান জ্ঞান প্ৰদান কৰি পঢ়াব পাৰে সেইটো এটা হ'ল শিক্ষকৰ প্ৰধান গুৰুত্ব সেইটোৰ ওপৰত প্ৰশ্ন আহিব তাৰপিছত আহিলে ৰিমেডিয়েল টিচিং মানে হৈছে বিভিন্ন শিক্ষক এটা ক্লাছৰুমত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়নে নহয় বিভিন্ন ধৰণৰ সমস্যা হ'ব পৰিৱেশ সমস্যা হ'ব শাৰীৰিক সমস্যা মানসিক সমস্যা বা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক সমস্যা বিভিন্ন ধৰণৰ এই সমস্যাবোৰ আওকাণ কৰি শিক্ষকজনে কেনেধৰণে সকলো ধৰণৰ ল'ৰা ছোৱালীক সমানে আগবঢ়াই নিব পাৰে সেই বিষয়ত প্ৰশ্ন আহিব গতিকে ৰিমেডিয়েল টিচিংটো অতিকৈ গুৰুত্বপূৰ্ণ ধৰি লওক কৰা হ'ল ল'ৰা এজনে দুখ কৰিলে এই দুখটো কেনেদৰে শিক্ষকজনে সমাধান কৰিব তাক পিটিব তাক আঁঠু কঢ়াই থ'ব তাক স্কুলৰ পৰা উলিয়াই দিব বা তাক ক্ষমা কৰি ল'ৰা ছোৱালীক শিকাব এনেধৰণৰ প্ৰশ্ন আহিব গতিকে আজি হ'ল ইংৰাজী পেপাৰখনত মই সম্পূৰ্ণ আলোচনা কৰিম আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম নতুন এটা আশা